বন্ধুসকল নমস্কাৰ জামান লাইভত আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ এইটো ভিডিঅ'ত আপোনালোকক দেখাম আপোনালোকৰ যদি ষ্টেট বেংকত এক্সিছ বেংকত আইচিআইচিআই বেংকত বা পাঞ্জাৱ বেংকত যদি আপোনালোকৰ একাউণ্ট আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে অতি ভাল খবৰ কিয়নো নিৰ্বাচনৰ পূৰ্বে ডাঙৰ সিদ্ধান্ত লৈছে চৰকাৰে আৰু আপোনাৰ যদি একাউণ্টত পইচা লাগে চৰকাৰে দিব আপোনালোকক পইচা কেনেদৰে দিব আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব আপোনালোকে গম পাই যাব কেনেকৈ পাব ঠিক আছে আপোনালোকৰ যদি ঋণৰ প্ৰয়োজন হয় আপোনালোকৰ যদি টকা পইচাৰ প্ৰয়োজন হয় আপোনালোকে যদি ষ্টেট বেংকত বা পাঞ্জাৱ বেংকত বা এক্সিছ বেংকত বা আইচিআইচিআই বেংকত যিকোনো বেংকত যদি আপোনালোকৰ একাউণ্ট আছে আপোনালোকে খালি আবেদন কৰিব লগে লগে আপোনালোকৰ একাউণ্টত পইচা আহি যাব সো বন্ধুসকল মানুহৰ জীৱনত বিপদ কেতিয়া আহিব কোনো ক'ব নোৱাৰে বিপদৰ সময়ত যদি টকা ব্যক্তিগত ঋণ লাগে বিপদৰ সময়ত টকা পোৱাটো কঠিন হৈ পৰে টকা খুজিলে ঘনিষ্ঠ মানুহবোৰ আঁতৰি যায় তেতিয়া সেই সময়ত কৰ পৰা টকা পাব এই চিন্তা মানুহে ভাত পানী খোৱা বাদ দিয়ে কিন্তু এতিয়াৰ পৰা এই চিন্তা দিনটো শেষ বৰ্তমান মাত্ৰ 5 মিনিটতে আধাৰ কাৰ্ডৰ চাইহে বহু বেংকে তৎক্ষণাত ব্যক্তিগত ঋণ দিয়ে ঠিক আছে তো ইয়াতে আপোনালোকে তৎক্ষণাত ব্যক্তিগত ঋণ অনলাইন আবেদন কেনেকৈ কৰিব আপোনাৰ একাউণ্টত টকা থাকিলে ব্যক্তিগত ঋণৰ বাবে আবেদন কৰিব পাৰিব জীৱনত কেতিয়া টকাৰ প্ৰয়োজন হ'ব কোনো ক'ব নোৱাৰে উপাৰ্জন কৰিলেও কেতিয়াবা মানুহৰ পৰা টকা ধাৰ লৈ ল'ব লগা হয় সেইবাবে বিভিন্ন কাৰণত বেংকৰ পৰা ঋণ ল'ব লগা হয় কিন্তু সাধাৰণ ধৰণে বেংকৰ পৰা ঋণ ল'বলৈ হ'লে কিছুমান পদ্ধতি অৱলম্বন কৰিব লাগিব কিন্তু জৰুৰীভাৱে টকাৰ প্ৰয়োজন হ'লে কি কৰিব এতিয়াৰ পৰা এই বিষয়ে চিন্তা কৰাৰ প্ৰয়োজন নাই এতিয়াৰ পৰা আধাৰ কাৰ্ড থাকিলে বেংকৰ পৰা অতি সহজে ব্যক্তিগত ঋণ ল'ব পাৰিব সেইটো 5 মিনিটত আৰু কম খুঁটত কেনেকৈ আবেদন কৰিব সবিশেষ মই এইটো ভিডিঅ'ত আপোনালোকক জনাম আধাৰ কাৰ্ড ভাৰতৰ সকলো নাগৰিকৰ বাবে এক গুৰুত্বপূৰ্ণ নথি ইয়াৰ অতি গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় চৰকাৰে বেংক একাউণ্টৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ডৰ সকলো ক্ষেত্ৰতে আধাৰ লিংক বাধ্যতামূলক কৰিছে সাধাৰণ মানুহে ইয়াৰ দ্বাৰা হাৰাশাস্তি অনুভৱ কৰে কিন্তু আপুনি নাজানে আধাৰ লিংক মহান উপকাৰ যদি আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ লিংক আছে তেন্তে আপুনি পাৰ্সোনাল লোন লাভ কৰিব কিন্তু আধাৰ কাৰ্ড দেখুৱাসকলে বেংকৰ পৰা এই ব্যক্তিগত ঋণ পোৱা নাযায় এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে কিছুমান বেংক বাছনি কৰিছে সেইবোৰ হ'ল ভাৰতীয় ষ্টেট বেংক এছবিআই কোটাক মহিন্দ্ৰা বেংক এইচডিএফচি বেংক ইত্যাদি সো এইবিলাক বেংকত যদি আপোনালোকৰ একাউণ্ট আছে আপোনালোকে শীঘ্ৰেই 5 লাখ টকাকৈ আপোনালোকে নিৰ্বাচনৰ আগতে পাই যাব কোনে এই ব্যক্তিগত ঋণ পাব এই ঋণ ল'বলৈ আবেদনকাৰী বয়স 21 বছৰ হ'ব লাগিব আধাৰ কাৰ্ড আৰু পেন কাৰ্ড প্ৰয়োজনীয় নথিপত্ৰ হিচাপে আপোনালোকে লৈ যাব লাগিব আধাৰ নম্বৰ বেংকৰ লগত লিংক কৰিব লাগিব যদি গ্ৰাহকে আগতে ঋণ লৈছে আৰু পৰিশোধ কৰা নাই তেন্তে তেওঁৰ ঋণৰ বাবে আবেদন কৰিব নোৱাৰে ঋণৰ সুবিধা ল'বলৈ গ্ৰাহকৰ সিবিল স্ক'ৰ 750তকৈ অধিক হ'ব লাগিব আপোনালোকৰ যোনটো পেন কাৰ্ড আছে পেন কাৰ্ডৰ সিবিল স্ক'ৰ আছে যে সিবিল স্ক'ৰটো আপোনালোকৰ 750 এণ্ড এবভ থাকিব লাগিব তেতিয়াহে আপুনি এই ঋণটোৰ কাৰণে প্ৰযোজ্য হ'ব ব্যক্তিগত ঋণ আপোনালোকে কেনেকৈ অনলাইন আবেদন কৰিব বেংকৰ পৰা ঋণৰ বাবে আবেদন কৰিবলৈ প্ৰথমে কোনো বিশেষ বেংকৰ ৱেবছাইটত যাওক ৱেবছাইটত গৈ আপোনালোকে ফোন নম্বৰটো দিব ফোন লগত আপোনালোকে ওটিপি যাব আৰু লগইন কৰাৰ পিছত আপোনালোকে পাৰ্সোনাল লোন অপচনত ক্লিক কৰিব ইয়াৰ পিছত ফৰ্মখন আবেদন কৰিবলৈ আহিব আপোনাৰ তথ্য পূৰণ কৰিব লাগিব আৰু কিমান টকা ঋণ ল'ব বিচাৰিব লিখিব লাগিব তাৰ পিছত সাবমিট বাটনত ক্লিক কৰিব পৰৱৰ্তী ফিচাৰটো খোল খাব ইয়াত আপোনাৰ আধাৰ ন পেন কাৰ্ড সবিশেষ পৰীক্ষা কৰাৰ সম্পূৰ্ণ নোহোৱালৈকে ধৈৰ্য ধৰিব বেংকে যদি আপোনাৰ ঋণৰ বাবে যোগ্য বুলি বিবেচনা কৰে তেন্তে আপোনাৰ ফোনলৈ SMS প্ৰেৰণ কৰা হ'ব ইয়াৰ জৰিয়তে আপুনি বেংকৰ জৰিয়তে ঋণ কনফাৰ্মেশ্যন পাব ঠিক আছে তো এইখিনি আছিল আপোনালোকৰ যোনটো যদি আপোনালোকৰ ঋণৰ প্ৰয়োজন হয় আপোনালোকৰ যদি ঋণ লাগে তেতিয়াহ'লে আপোনালোকে অতি সোনকালে আবেদন কৰিব পাৰিব কাৰণ নিৰ্বাচনৰ আগতে এইটো এটা অফাৰ দি আছে এটা সুবিধা দি আছে আপোনালোকৰ যদি ঋণ লাগে আপুনি অতি শীঘ্ৰে আপোনালোকৰ যোনটো শাখাত আপোনালোকৰ একাউণ্ট আছে আপোনালোকে যোগাযোগ কৰিব পাৰে অন্যথা আপোনালোকৰ নিৰ্দিষ্ট শাখাৰ যোনটো অফিচিয়েল ৱেবছাইট আছে তাতে গৈ আপোনালোকে অনলাইনতো আবেদন কৰিব পাৰিব